নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ। আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে বলক আজিৰ প্ৰশ্নসমূহ আগবাঢ়ো। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, অসমত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ অপশ্যনকেইটা হৈছে 4খন, 5খন, 6খন, 7খন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 7খন। তাৰ পিছৰ প্ৰশ্নটো হৈছে, অসমৰ বৰ্তমান মুঠ জিলা কেইখন? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত আছে 25খন, 26খন, 35খন, 28খন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 35খন। তাৰ পিছৰ প্ৰশ্নটো হৈছে, অসমৰ মুঠ মহকুমা কেইটা? ইয়াৰে অপশ্যনকেইটা হৈছে 56টা, 57টা, 80টা, 59টা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 80টা। তাৰ পিছৰ প্ৰশ্নটো হৈছে, অসমৰ আটাইতকৈ জনবহুল ঠাইখনৰ নাম কি? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত আছে গুৱাহাটী, নগাঁও, ডিব্ৰুগড়, শিলচৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, গুৱাহাটী। তাৰ পিছৰ প্ৰশ্নটো হৈছে, অসমৰ বৰ্তমান গাঁৱৰ সংখ্যা কিমান? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত আছে 25,121খন, 26,122খন, 26,312খন, 27,413খন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 26,312খন। তাৰ পিছৰ প্ৰশ্নটো হৈছে, অসমৰ আটাইতকৈ ওখত থকা ৰেল ষ্টেচনটো কি? ইয়াৰ অপশ্যনকেইটা হৈছে লামডিং, ডিমাপুৰ, হাইলাকান্দি, জাতিংগা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, জাতিংগা। তাৰ পিছৰ প্ৰশ্নটো হৈছে, অসমৰ চূণশিল থকা ঠাইখনৰ নাম কি? ইয়াৰ অপশ্যনকেইটা হৈছে দিলাই পাহাৰ, বোকাজান, নামৰূপ, ধুবুৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, দিলাই পাহাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, অসমত প্ৰথম খনিজ তেলৰ খনন কাৰ্য কিমান চনত আৰম্ভ হৈছিল? ইয়াৰ অপশ্যনকেইটা হৈছে 1889 চনত, 1830 চনত, 1880 চনত, 1892 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1889 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পৃথিৱীৰ কোনো উদ্যান বা বনাঞ্চলতে নোপোৱা বনৰীয়া ঘোঁৰা পোৱা যায়? ইয়াৰ অপশ্যনকেইটা হৈছে কাজিৰঙা, মানস, ডিব্ৰু-চৈখোৱা, নামেৰি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ডিব্ৰু-চৈখোৱা। তাৰ পিছৰ প্ৰশ্নটো হৈছে, অসম ৰাজ্যখন কাৰ সৈতে পশ্চিম দিশৰ ঠেক ভূখণ্ডৰ দ্বাৰা ভাৰত ভূখণ্ডৰ লগত সংলগ্ন হৈ আছে? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত আছে ত্ৰিপুৰা, বাংলাদেশ, পশ্চিমবংগ, মণিপুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পশ্চিমবংগ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, অসম ৰাজ্যৰ উত্তৰ দিশে পৰিৱেষ্টিত হৈ থকা বিদেশী ৰাষ্ট্ৰখন কি? ইয়াৰ অপশ্যনকেইটা হৈছে চীন, ভূটান, ম্যানমাৰ, নেপাল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ভূটান। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখন কোনটো? ইয়াৰ অপশ্যনকেইটা হৈছে বাংলাদেশ, ম্যানমাৰ, ত্ৰিপুৰা, শ্ৰীলংকা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বাংলাদেশ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, 1901 চনত অসমৰ জনসংখ্যা ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ আছিল? ইয়াৰে অপশ্যনকেইটা হৈছে 1.3%, 1.18%, 1.38%, 1.58%। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1.38%। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, 2011 চনত অসমত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমানজন আছিল? ইয়াৰে অপশ্যনকেইটা হৈছে 198 জন, 188 জন, 308 জন, 398 জন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 398 জন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, ব্ৰহ্মপুত্ৰ উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ কিমান অংশ লোকে বসবাস কৰে? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত হৈছে 65%, 75%, 85%, 95%। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 85%। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, 2011 চনৰ তথ্য মতে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান জন? ইয়াৰ অপশ্যনকেইটা হৈছে 1502 জন, 1220 জন, 1102 জন, 1008 জন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1502 জন।
ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বৰাক উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ কিমান অংশ লোকে বসবাস কৰে। ইয়াৰ অপশ্যনকেইটা হৈছে 25%, 21%, 18%, 11%। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি 11%। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 2011 চনৰ তথ্য মতে অসমৰ বৰাক উপত্যকাত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান জন। ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত আছে 525 জন, 545 জন, 667 জন, 688 জন। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি 545 জন। বন্ধু-বান্ধৱীসকল, আজিৰ প্ৰশ্নসমূহ ইমানেই আছিল আৰু যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানেই আছিল। ধন্যবাদ।